हेलो गाइज আজি মই লৈছো ৰেষ্টুৰেণ্টৰ সুস্বাদু পনীৰ এটা ৰেচিপি যেটো খাবলৈতো খুবেই টেষ্টি হয় আৰু বনাবলৈও কিন্তু বহুত কম ইনগ্ৰেডিয়েন্টছ লাগে আৰু বলকচোন আমি এই ৰেচিপিটো কেনেকৈ বনাও চাও ৰেচিপিটো বনাবৰ কাৰণে আমি প্ৰথমতে পনীৰখিনি মেৰিনেট কৰি লম পনীৰখিনি মেৰিনেট কৰি ললে মছলাখিনি পনীৰৰ ভিতৰতে ভালদৰে সোমাই যায় আৰু তাৰ কাৰণে মই আধা চামুচ জিৰা গুৰি আধা চামুচ ধনিয়া গুৰি আধা চামুচ গৰম মছলা পাউডাৰ আপোনাৰ কাছে যিমানখিনি মছলা থাকে সিমানখিনি মছলা দিব পাৰে আধা চামুচ ৰেড চিলি পাউডাৰ দিছো আপোনালোকে ইচ্ছা কৰিলে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিব পাৰে এতিয়া আমি আধাখিনি সামগ্ৰী ভালদৰে হাতেৰে মিশ্ৰণ কৰি লম হাতেৰে মিশ্ৰণ কৰিলে সামগ্ৰীখিনি বহুত ভালদৰে ভিতৰলৈ সোমাই যায় পনীৰলৈ হেতু কাৰণে আমি একেবাৰে হাতেৰে মিশ্ৰণ কৰিছো চামুচৰ ইউজ কৰা নাই আমি ইয়াত এতিয়া আমি আধাখিনি সামগ্ৰী প্ৰায় আধা ঘণ্টা সময়ৰ কাৰণে থৈ দিম যাতে মছলাখিনি পনীৰৰ একেবাৰে ভিতৰলৈকে সোমাই যাব পাৰে এতিয়া আমি গ্ৰেভিৰ কাৰণে এটা স্মুথ পেষ্ট বনাই লম আৰু পেষ্টটো বনাবৰ কাৰণে আমি এখন কেৰাহী গৰম কৰি লৈছো কেৰাহী গৰম হোৱাত তাতে আমি ডাঙৰ চামুচেৰে 2 চামুচৰ সমান তেল দিছো এতিয়া তেলখিনি গৰম হোৱাত তাতে 7-8টা আদা নহৰু সৰুকৈ কাটি লৈছিলো হেয়া দি দিছো হেয়া এটা ডাঙৰ সাইজৰ বিলাহী সৰু সাইজৰ যদি লয় বা মিডিয়াম সাইজৰ যদি লয় তেতিয়াহলে দুটা দিব এয়া হৈছে মিডিয়াম সাইজৰ দুটা পিয়াজ যদি আপোনালোকে ডাঙৰ সাইজৰ লয় তেতিয়াহলে এটা ললে হ'ব ইয়াতো আমি পিয়াজ আধাখিনি নিদু অলপমান গ্ৰেভিৰ কাৰণে লাগিব থৈ দিছো এতিয়া আমি আধাখিনি সামগ্ৰী লো টু মিডিয়াম ফ্লেমত ভাজি লম আপোনালোকে কোনো সামগ্ৰী কেতিয়াও হাই ফ্লেমত নাভাজিব হাই ফ্লেমত ভাজিলে যেটো বস্তু যেটো গুণাগুণ থাকে যেটো টেষ্ট থাকে টেষ্টটো নষ্ট হৈ যায় খাবলৈ একেবাৰে ভাল নালাগে হেতু কাৰণে একেবাৰে আমি লো টু মিডিয়াম ফ্লেমত ৰাখি ভাজিম আৰু যেহেতু এই সামগ্ৰীখিনি সিজিবৰ কাৰণে বহুত বেছি জুইৰ প্ৰয়োজন হেতু কাৰণে আমি হাই ফ্লেমত নাভাজোৱে আৰু সামগ্ৰীখিনি আমি বহুত বেছি কলা কৰি নাভাজো অলপমান কালাৰটো চেঞ্জ কৰালৈকে সামগ্ৰীখিনিয়ে ইমানখিনিলৈকে ভাজি ললে হ'ব আৰু ইমানখিনিলৈকে ভাজি ল'ব ইয়াতকে বেছি কলা নকৰিব যেহেতু আমি ইয়াত এটা পেষ্ট বনাম আৰু এনেদৰে ভাজি ললে যেটো মানে টেষ্ট থাকে আদা নহৰু বা বিলাহী বা পিয়াজৰ খুব ধুনীয়া লাগে আপোনালোকে নিজে বনাই খালি তেতিয়া গম পাব আৰু এতিয়া আমি এটা স্মুথ পেষ্ট বনাই লম আৰু ইয়াত আমি কোনো ধৰণৰ পানী এড কৰা নাই আৰু সামগ্ৰীখিনি আমি অলপমান ঠাণ্ডা হ'বৰ কাৰণে দিছো গৰমে গৰমে কিন্তু পেষ্টটো নবনাব আৰু এয়া হৈছে স্মুথ পেষ্ট আৰু ইমানখিনিলৈকে স্মুথ পেষ্ট কৰিব গোটা গোটা যাতে হৈ থাকে সেই কথাটো মনত ৰাখিব আৰু এতিয়া আমি সেই কেৰাহীখনতে অলপমান তেল এড কৰি তাতে মই দুটা লং দিছো আৰু দুটা দালচিনি দিছো মোৰ ওচৰত ইলাচি নাছিলে কাৰণে ইলাচি দিয়া নাই আপোনালোকৰ ওচৰত ইলাচি থাকিলে ইলাচি দিব দুখিলা তেজপাত দি দিছো আৰু যিখিনি পিয়াজ মই থৈ দিছিলো সেই পিয়াজখিনি দি দিছো আপোনালোকৰ যদি পিয়াজ কমি যায় তেতিয়াহলে পাছতকে এটা এড কৰি দিলো কোনো কথা নাই এতিয়া আমি আধাখিনি সামগ্ৰী একেবাৰে লো ফ্লেমত আৰু মিডিয়াম ফ্লেম কৰি পেলাই আমি ভাজি লম মই জুইৰ কথাটো এটো কাৰণে কৈ আছো কাৰণ জুইৰ ওপৰতে আমাৰ খাদ্যৰ যেটো গুণাগুণ যেটো টেষ্ট হেতু বহুত পৰিমাণে নিৰ্ভৰ কৰে যিমান বেছি আমি জুই দি পেলাই আমি বস্তুটো বনাম আৰু যেতিয়া গুণাগুণটো নষ্ট হৈ যায় খাবলৈও ভাল নালাগে হেতু কাৰণে জুইটো কমাই কমাই আমি বস্তুখিনি ভাজি লৈছো ইয়াতে আমি এচামুচ ঘিউ দিছো আপোনালোকৰ ওচৰত যদি বাটাৰ থাকে তেতিয়াহলে বাটাৰো দিব পাৰে এতিয়া যিখিনি পেষ্ট আছিল পেষ্টখিনি আমি দি দিছো পিয়াজখিনিয়ে কালাৰটো চেঞ্জ কৰালৈকে ভাজিলেই হ'ব বহুত বেছি কিন্তু কলা কৰি নেবেলাব পিয়াজখিনি এতিয়া আমি যেহেতু পেষ্ট পিয়াজ সকলোখিনি সামগ্ৰী ভালদৰে মিশ্ৰণ কৰি লৈছো এনেদৰে ভালদৰে ভাজি লম আৰু এয়া সোৱাদ অনুসৰি নিমখ দিছো এতিয়া আমি আটাইখিনি সামগ্ৰী ভালদৰে পুনৰবাৰ লৰাই লৰাই এনেদৰে ভাজি থাকিম আৰু এতিয়া আমি অলপমান গেছটো লো ফ্লেমত ৰাখি পেলাই ঢাকন মাৰি 10 মিনিটৰ কাৰণে আমি
তেলটো আমি অলপমান ওলাবলৈ দিম তেলটো সেপাৰেট হোৱালৈকে আমি এয়া তেলটো সেপাৰেট হোৱাত আমি এতিয়া যিখিনি পনীৰ মেৰিনেট কৰি ৰখা হৈছিলে পনীৰখিনি আমি দি দিছোঁ আৰু ইয়াত মই পাছত মছলা এড কৰা নাই আপোনালোকে যদি ইচ্ছা কৰে মছলা এড কৰিব পাৰে বা যদি আপোনালোকে বেছি জ্বলা খায় তেতিয়াহ'লে জ্বলাও এড কৰিব পাৰে এতিয়া পনীৰৰ লগত আদাখিনি পেষ্ট ভালদৰে মিশ্ৰণ কৰি লৈছোঁ যাতে পনীৰৰ ভিতৰলৈ পেষ্টখিনি সোমাই যায়গৈ আৰু মছলাখিনি যাতে ভালদৰে সকলো লগতে মিহলি হৈ যায় আৰু ইয়াতে জুইটো মই একেবাৰে লো আৰু মিডিয়াম ফ্লেম কৰি পেলাই ভাজি আছোঁ যেহেতু পনীৰখিনি সিজিবলৈ বহুত সময় নালাগে গতিকে পনীৰখিনি আমি একেবাৰে শেষত দিছোঁ এতিয়া আমি অলপমান সিজিবলৈ দিম ঢাকোন মাৰি পেলাই 10 মিনিট সময় আপোনালোকে ভালদৰে সিজিবলৈ দিব আৰু এই 10 মিনিট সময় সিজাৰ পাছত আমি ইয়াত পানী এড কৰিছোঁ পানী 1.5 কাপৰ সমান দিছোঁ বহুত বেছি জোল নকৰিব বহুত বেছি জোল কৰিলে যেটো আমি ৰেচিপি বনাই আছোঁ সেই ৰেচিপিটো খাবলৈ ভাল নালাগে হেতু কাৰণে বহুত বেছি পনীয়া নকৰিব ইমানখিনিলৈকে পনীয়া কৰিলে হ'ব আৰু এয়া অলপমান সিজিবলৈ দিম অলপমান উতলিবলৈ দিছোঁ আৰু ইয়াতে মই কচুৰি মিঠি দিছোঁ কচুৰি মিঠি যদি আপোনালোকৰ ঘৰত থাকে তেতিয়াহ'লে দিব পাৰে যদি নাই তেতিয়াহ'লে কোনো কথা নাই এতিয়া আমি আটাইখিনি সামগ্ৰী পুনৰবাৰ ঢাকোন মাৰি 10 মিনিটৰ কাৰণে জুইটো মিডিয়াম ফ্লেমত ৰাখি পেলাই অলপমান উতলিবলৈ দিম আৰু এয়া আমাৰ পনীৰৰ সুস্বাদু ৰেচিপি ৰেডি কিন্তু খাবলৈ খুবেই টেষ্টি আছিল আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু যদি ভাল পায় তেতিয়াহ'লে মোক জনাব নাপাহৰিব যে আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব